Hello everyone, welcome to my YouTube channel Sivasagar THANG-TA. আজি মই আন এটা ভিডিও লৈ আহিছো যেটো হৈছে YouTube channel টা কেনেকৈ মনিটাইজিং হয় YouTube channel মনিটাইজিং কৰিবৰ কাৰণে কি কি কৰিব লাগে বা YouTube channel মনিটাইজিং কৰাৰ শিডিউলটো কি গতিকে আৰম্ভ কৰো ভিডিওটি কিন্তু যদি আপুনি মোৰ চেনেলৰ প্ৰথম ভিউৱাৰ্স হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন দবাবলৈ নাপাহৰিব আৰু মোক সাপোৰ্ট কৰিব যাতে মই আৰু ধুনীয়াকৈ ভিডিও বনাব পাৰো আপোনালোকৰ আগত বলক আমি ভিডিওটি আৰম্ভ কৰো YouTube চেনেলতে সাধাৰণতে ইউটিউবৰ কিছুমান ৰুল আছে যেটো হৈছে ইউটিউবত মনিটাইজিং কৰিবৰ কাৰণে যদি আপুনি বিচাৰে তেতিয়াহলে আপুনি 365 ডেজ অৰ্থাৎ 1 ইয়াৰ্ছৰ ভিতৰত 1k সাবস্ক্ৰাইবাৰ আৰু 4k ওয়াচ টাইম হ'ব লাগিব কিছুমান চেনেলত ইউটিউবাৰ সকলৰ কি হয় কিছুমান ইউটিউবাৰ সকলে চেনেল ওপেন কৰিলে চেনেল চলা আছে কিন্তু 365 ডেজ বা 1 আৱাৰ্ছৰ ভিতৰত তেওঁলোকৰ সাবস্ক্ৰাইবাৰ 1k হোৱা নাই আৰু আপোনাৰ ওয়াচ টাইম 4k হোৱা নাই তো কি কৰিব নিউ চেনেল খুলিব নহয় নিউ চেনেল খোলাৰ দৰকাৰ নাই কাৰণ ইউটিউবে কোৱা নাই যে অনলি 1 years বা only 365 days or ভিতৰত 1k subscriber 4k watch time হ'ব লাগিব বুলি কোৱা নাই ইউটিউবে কৈছে লাষ্ট 365 days বা লাষ্ট 1 years or ভিতৰত 1k subscriber আৰু 4k watch time হ'ব লাগে গতিকে আমি 10 বছৰ পুৰণি হওক 2 বছৰ পুৰণি হওক 5 বছৰ পুৰণি হওক সেইটো আমাৰ ওপৰত ডিপেন্ড নকৰে আমাৰ ওপৰত ডিপেন্ড কৰে যে আমি ইউটিউব চেনেলটো খোলাৰ পাছৰ পৰা আজিৰ দিনটোলৈকে 10 বছৰ যদিও হৈছে মোৰ লাষ্ট 1 ইয়াৰ্ছত কিমান সাবস্ক্ৰাইবাৰ আছে কিমান ওয়াচ টাইম হৈছে তাৰ ওপৰত ডিপেন্ড কৰে এক্সাম্পল হিচাপে যদি মই কওঁ 2018 ৰ আগষ্ট মাহৰ 15 তাৰিখে আপুনি ইউটিউব চেনেলটা খুলিছে আৰু 2019 ৰ আগষ্ট মাহৰ 14 তাৰিখে আপোনাৰ 1 ইয়াৰ্স কমপ্লিট হৈছে কিন্তু 1k সাবস্ক্ৰাইব হোৱা নাই বা 4k ওয়াচ টাইম হোৱা নাই তো আপুনি কি কৰিব নিউ চেনেল খুলিব নহয় আপুনি এটা কাম কৰিব লাগিব সদায় যেনেকৈ ভিডিও বনাই আছে তেনেকৈ বনাই থাকিব আৰু সদায় যেনেকৈ আপলোড কৰি আছে তেনেকৈ সেইটো চেনেলত আপলোড কৰি থাকিব কাৰণ আপোনাক লাষ্ট 1 ইয়াৰ্স বিচাৰিছে লাষ্ট 365 ডেজ বিচাৰিছে ইউটিউবে মনিটাইজিং কৰিবৰ কাৰণে গতিকে আপুনি কেতিয়াও নিউ চেনেল খোলাৰ প্লান নকৰিব সেই চেনেলতে আপুনি আপোনাৰ কাম সদায় যেনে কৰিছে তেনেকৈ কৰি থাকিব কাৰণ আপোনাৰ যদিও 1k সাবস্ক্ৰাইবাৰ হোৱা নাই বা 4k ওয়াচ টাইম হোৱা নাই কিন্তু আপোনাৰ 1 ইয়াৰ্স কমপ্লিট হৈছে তাৰ পাছত যদি আপুনি 1 মান্থ এড কৰে ধৰিলা 1 ইয়াৰ্স 1 মান্থ আপোনাৰ হৈ গল 13 মান্থ হৈ গল তো আপোনাৰ কি হ'ব যেটো আপোনাৰ 1 ইয়াৰ্স হৈছিল 13 মান্থ আপোনাৰ হ'ব তাৰ পৰা আপোনাৰ বেকৰ যেটো 1 মান্থ আপোনাৰ স্টাৰ্টিং যেটো 1 মান্থ হেটো মাইনাস হ'ব তো আপোনাৰ আলটিমেটলি 1 মান্থ হে মাইনাস হৈছে 1 মান্থ প্লাস হৈছে সো আপোনাৰ যি 1 মান্থত যিখিনি আপুনি স্টাৰ্টিংত যিখিনি 1 মান্থত আপুনি সাবস্ক্ৰাইবাৰ লাভ কৰিছিল ওয়াচ টাইম লাভ কৰিছিল হেখিনি আপোনাৰ মাইনাস হ'ব আৰু লাষ্টত ধৰিলা 1 ইয়াৰ্স কমপ্লিট হোৱাৰ পাছত যেটো 1 মান্থত আপুনি সাবস্ক্ৰাইবাৰ লাভ কৰিছে ওয়াচ টাইম লাভ কৰিছে হেখিনি আপোনাৰ প্লাস হ'ব সো আলটিমেটলি আপোনাৰ ৰিজাল্ট একেটাই হৈ থাকে গতিকে আপোনালোকে কেতিয়াও নাভাবিব যে মোৰ চেনেল আৰু আগ নাবাঢ়ে বা মই মনিটাইজিং কৰিব নোৱাৰিম কাৰণ মোৰ 1 ইয়াৰ্সত কমপ্লিট নহল গতিকে কোনেও ভিডিও বনাওতে যদি কোনেও নতুন চেনেল নখোলে সেই চেনেলটোতে ভিডিও বনাই গৈ থাকে সেই চেনেলটোকে ভিডিও আপলোড কৰি গৈ থাকে তেতিয়াহলে আপোনালোকে নিশ্চয় এদিন সাকসেস হ'ব এদিন আপোনালোক মনিটাইজিং কৰিব পাৰিব এদিন আপোনালোকে এজন ভাল ইউটিউবাৰ হ'ব পাৰিব ইয়াৰ উপৰিও মই কেনেকৈ হয় এটা ফৰ্মুলা টাইপ এটা ম্যাথমেটিক্স হিচাপত মই এখন পেজত মই বনাই থৈছো গতিকে কেনেকৈ আছে কি বস্তু মই পেজটোত আপোনালোকক দেখাম আপোনালোকে চাওক আৰু যদিও মোক কোৱাত বুজি পোৱা নাই হয়তো পেজটো চালে আপোনালোকে ভালকৈ বুজি পাব আৰু আপোনালোকে তেতিয়া আপোনালোকৰ ডিসিশন লবলৈ আপোনালোকৰ সিদ্ধান্ত লবলৈ আপোনালোকে সুবিধা লাভ কৰিব
গতিকে বলক আমি চাওঁ কেনেকৈ মনিটাইজিং হয় পেজটোত চক দিয়া আছে 15/06/2018 to 14/06/2019 1 yearsৰ শিডিউল টোটেল 365 days 2018 days starting at 15 16 17 18 19 20 আৰু 2019 শেষৰ days গিটা লিখা আছে 1 2 3 4 5 6 7 কে 14 লৈকে টোটেল 1 years complete হল আৰু তেতিয়া starting at 15 4টা সাবস্ক্রাইবার 16 0 17 এটা সাবস্ক্রাইবার 18 0 19 0 20 6টা সাবস্ক্রাইবার তেনেকে শেষত 1 তাৰিখে আগষ্ট মাহৰ 2019 1 তাৰিখে এটা সাবস্ক্রাইবার 2 তাৰিখে 15টা 3 তাৰিখে 8টা তেনেকে 6 তাৰিখে 25টা সাবস্ক্রাইবার টোটেল 1 years complete হল কিন্তু সাবস্ক্রাইবার 1 কে কমপ্লিট হোৱা নাই ওয়াচ টাইম কমপ্লিট হৈ গল ধৰি লওক ওয়াচ টাইম কমপ্লিট হৈ গল তেতিয়া কি হ'ব ধৰি লওক 15/06/2018 ত 1 month টোটেল 12 month আছিলে 1 month মাইনাস কৰি দিওক যেতিয়া 1 month মাইনাস কৰিব তেতিয়া 1 yearsৰ পৰা থাকিব 11 month 1 month মাইনাস অলৰেডি হৈ গল তেতিয়া 1 month প্লাস কৰিব লাগিব তেতিয়া 1 year হ'ব 12 month হ'ব সো 1 year প্লাস কৰিবলৈ হলে 14/06/2019 ৰ লগত 1 month প্লাস কৰিব লাগিব তেতিয়া কি হ'ব টোটেল 365 days হ'ব 1 years হ'ব আৰু সেই লাষ্টৰ যি 1 month প্লাস কৰিব তাত যিমান সাবস্ক্রাইবার ওয়াচ টাইম আপুনি পাব সেইখিনি এই বছৰটোত এড হ'ব আৰু স্টাৰ্টিংত যিখিনি 1 month আপুনি প্লাস মাইনাস কৰিব সো সেইখিনি আপোনাৰ যিমান ওয়াচ টাইম আৰু সাবস্ক্রাইবার পাইছিলে সেইখিনি মাইনাস হ'ব তো সেইটোই আছিল ক্যালকুলেশন এই মনিটাইজিং হোৱাৰ সিস্টেমটোত যিমান পাৰো মুখেৰে হওক বা পেজটোৰ সহায়েৰে হওক আপোনালোকক মনিটাইজিং কেনেকৈ হয় কেনেকৈ ইউটিউব এটা মনিটাইজিং কৰিব পাৰি এই গোটেই ডিটেইলছটো বুজাবলৈ ট্ৰাই কৰিছোঁ কিমানটো পাৰিছোঁ নাজানো মুখেৰে কৈছোঁ লিখিত হিচাপতো মই বুজাইছোঁ মেথমেটিক্স ৰুলছ হিচাপে গতিকে আপোনালোকে মই ভাবো বুজি পাইছে যদি ইয়াৰ পাছতো বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত ক'ব মই যদি কিবা অল্টাৰনেটিভ অপশ্যনত যদি পাৰো বুজাবলৈ তেন্তে মই বুজাই দিম আজিলৈ মোৰ ভিডিঅ'টো ইমানেই থ্যাংক ইউ সো মাচ